সভানেত্রী মহোদয়া পদ্মা পাঠারি উপস্থিত অনুচ্ছেদা বিভিন্ন সংগঠন তথা সমাজৰ পৰা অহা নেতৃবৃন্দ ডিমাচা ৰাইজ গুৱাহাটীৰ বিভিন্ন জাতি জনগোষ্ঠী সংস্থাৰ পৰা অহা সন্মানীয় ব্যক্তিসকল প্ৰেছ মিডিয়া মইনো কি ক'ম সকলো কথাষাৰ যি বিষয় লৈ পেলাই কথা পাতিছে অলৰেডি ক্লিয়াৰফাইড হৈ গ'ল which is misrepresented by Mrs. আইমি বৰুৱা কুখ্যাত বুলি কয় আমি কুখ্যাত বুলি কওঁ ডিমাচা ৰাইজৰ কাৰণে আইমি বৰুৱা কুখ্যাত ডাইৰেক্টৰ নহয় কুখ্যাত কাৰণ এটা সমাজত নতুন অধ্যায় তেওঁ সৃষ্টি কৰিছে যি সমাজত আমি ডিমাচাসকল বা কছাৰীসকল যি জাতিয়ে এই নতুন এই নৰ্থ ইষ্টত বা বৰ্তমানৰ পূৰ্বাঞ্চল বুলি ভাৰতৰ কয় ইয়াত সৰ্বপ্ৰথমে ইটাৰে ঘৰ সজোৱা সেই জাতি সেই ৰজা আছিলে দ্য ডিমাচা কিংছ অৰ দ্য কছাৰী কিংছ who built the first brick city in the northeast before the advance of the Ahoms also. Still the monuments existing in different parts of Assam and Nagaland. সেই জাতিটো সেই সভ্য চিভিলাইজ ছ'চাইটি মিছেছ আইমি বৰুৱা তেওঁ নিজে মিছৰিপ্ৰেজেণ্ট কৰিছে ফিল্ম শ্বুটিং কৰিছে এটা কেঁচুৱাক মাটি দবাই দিছে এইটোৱেই নহয় আনগ্ৰেটফুল অকৃতজ্ঞ তাই যে এই চেমখৰৰ মানুহবিলাক তেওঁক মদ বনাই চাহ খুৱাই তেখেতক তাই দুমাহ তিনিমাহ তাতে ৰাখিছে বুলি কৈছে তাই মুভিত কৈছে ৰিলিজত কৈছে মিডিয়াত কৈছে তাই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিব নাই she does not know how to announce, how to express the thankfulness to the Semkhor people or the Dimasas people and who guided, who helped her during the shooting and even তেওঁ যেতিয়া কেঁচুৱাটো মৰিছে তেতিয়ালৈকে খবৰ কৰা নাই বুলি কৈছে এজ এ মাদাৰ অফ টু চাইল্ড তাইও মাতৃ হৈছে তাইও গৃহিণী হৈছে কিন্তু তাইৰ মানৱতা নাই আৰু সেই কাৰণ তাই কোৱা মতে the Dimasas are uncivilized. ডিমাচাসকল অসভ্য একো নাজানে সেইকাৰণে চেমখৰৰ মানুহক কিবা ক'লে কিবা ফালি দিয়ে বুলি কৈছে এইটো কথা চেমখৰ এটা চিভিলাইজ জাগা যি চেমখৰৰ চেম মানে নিমখ খৰ মানে কুঁৱা য'ত নিমখীয়া পানী পায় আৰু সেই ডিমাচাসকলে এই অতীতত অথনি ইয়াতে কোৱা আছে more than 700 years হৈ গ'ল সেই সুদিনাৰ পৰা ডিমাচাসকলে নিমখ খাব জানে সেই নিমখ খাব জনা ডিমাচাবিলাকক আইনি মিছেছ বৰুৱাই আনচিভিলাইজ দুনিয়াত নেশ্যনেল ইণ্টাৰনেশ্যনেলত আমাক পপুলাৰাইজ কৰিব বিচাৰিছে কিন্তু আমি আলাদী প্ৰগ্ৰেছিভ ৱেলফেয়াৰ ছ'চাইটি দ্য ফৰ্মাৰ ডিএছটি ষ্ট্ৰংলি কণ্ডেম ইট এণ্ড উই ডিমাণ্ড টু ৰিচেঞ্চৰ এণ্ড it should stop filming in any other films hall till it is recensored. যেতিয়ালৈকে সেই বস্তুটো আঁতৰাই নাযায় তেতিয়ালৈকে এইটো বেন কৰিব লাগে আৰু আমাৰ I am very much thankful to our Dimasa Rights Protection Committee. আপোনালোকক মই ধন্যবাদ মানিছোঁ মই সৰ্বপ্ৰথমৰ পৰা মই চাই আছোঁ লাগি আছোঁ মাছ মিডিয়া বা কিবা পৰা ছ'চিয়েল মিডিয়াৰ পৰা আমি আপোনালোকৰ পৰা ছাপোৰ্ট কাৰণ I am also born and brought up in Dimasa society. আমাৰ সমাজত মই ইমান বয়স হৈ গ'ল মই কোনোদিন ডিমাচা সমাজত প্ৰেগনেণ্ট ওমেনে যেতিয়া ল'ৰা ডেলিভাৰী দিয়ে ছোৱালী ডেলিভাৰী দিয়ে যেতিয়া তাই মৰি যায় কেঁচুৱাটো ছোৱালী হওক বা ল'ৰা হওক সেই কেঁচুৱাটো মানে জন্ম হোৱাৰ পাছত মা মৰিলে পুতি দিয়া কাহিনী আজিলৈকে নাই ডিমাচা সমাজত এটা আছিলে ৰাজা তাম্ৰধ্বজৰ দিনত যেতিয়া ৰজাৰ চিকাৰ যায় ৰাণীজনী প্ৰেগনেণ্ট আছিলে প্ৰেগনেণ্ট সময়ত তেওঁৰ মানে এটা জ্যোতিষাস্ত্ৰ আছিলে হ'বলা তেওঁ কৈছে যে যদি ছোৱালী জন্ম হয় এইটো মাৰি দিব আৰু যদি কিবা ল'ৰা জন্ম হয় ৰাখি দিব আমাৰ ডিমাচা মাতৃষাও কিন্তু more than 1000 years back যেতিয়া ছোৱালী জন্ম হৈছে ৰাজকুমাৰী দিছৰুডি সেই সময়ত ডিমাচা মাতৃসকলে আজি more than 7,000 years back সেই সময়তো সেই কেঁচুৱাটো মাৰা নাই সেই ডিমাচাসকলৰ মাতৃৰ মমতা মায়া
সেই সময়তে আছিলে। আজি সেই বস্তুটো আইনি বৰুৱাই দেখুৱাই ডিমাছাবিলাকৰ মা বা ছোৱালীবিলাক মহিলাবিলাক নিৰ্দয় মাৰ্চিলেছ মৰম নথকা মানৱতা নথকা বুলি আইনি বৰুৱাই যিটো প্ৰেছ মিডিয়াত কৈছে সেইটো আমি বহুত দুখ লাগিছে। আমাৰ ষ্টুডেণ্ট সমাজে কোৱা নিচিনা আমাৰ চেমখৰৰ মানুহ আমি জংঘলত থাকোঁতে মোৰ দিন 15 ইয়াৰ চেমখৰতে ঘূৰি আছোঁ। সেই চেমখৰৰ মানুহ ডেভেলপমেণ্ট